ইহঁত দুটা যে পলাইছে কিয় পলাইছে বাৰু আপোনালোকে গম পায়নে? যদি গম পায় কমেণ্টত জনাব দেই, সকলোকে কৈছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ আমি বৰজাতি জামুগুৰি ক্ৰিকেট ক্লাবৰ সৌজন্যত আয়োজন কৰা জামুগুৰি প্ৰিমিয়াম লীগ চাবলৈ আমাৰ নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। এয়া মোৰ লগৰটো আছে, চাওক কি সুন্দৰ পৰিৱেশ। আৰু মোৰ লগত আছে বিশেষ এজন ব্যক্তি, মোৰ তাহানি দিনৰ ক্ৰিকেট খেলৰ পাৰ্টনাৰ যতীন দা, মানে মৰমৰ আমাৰ দিল দা। এইখিনিতে ধন্যবাদ জনাব লাগিব বৰজাতি জামুগুৰি ক্ৰিকেট ক্লাবৰ সভাপতি সম্পাদক তথা সমূহ কৰ্মকৰ্তাকে। এটা সুন্দৰ পৰিৱেশৰ মাজত এখনি সুন্দৰ খেল আয়োজন কৰিলে আৰু 3 দিনীয়া কাৰ্যসূচী খেল চলি আছে। এয়া প্ৰথম দিনা ভিডিঅ' হয়, এয়া প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানৰ আগমুহূৰ্তৰ ছবি। এয়া কৰ্মকৰ্তা সকলো ৰখি আছে। লগতে মোৰ চেনেলটো যদি ভিডিঅ' প্ৰথম চাইছে আজি, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ জনাইছোঁ। আহক অকণমান খেল উপভোগ কৰোঁ। हल्के हाथों से कट कर दिया, गैप मिलने की कोशिश, लेकिन गैप ढूंढने में नाकाम है। गेंदबाज को धाराशाही कर दिया है, हर एक गेंदबाज का अपना शिकार बनाया है दोनों ही बल्लेबाजों ने। पीछे खड़ा के लेफ्ट ऑफ द कैच,